নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আপোনালোকক শুনাবলৈ লৈছোঁ এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম অনুভূতি। কবি মদন কোঁৱৰ, আবৃত্তি অমৃত বৰদলৈ। তুমি যদি জোকাৰি পেলাব পাৰা স্মৃতিৰ ভঁৰাল, তেতিয়া আৰু মোৰ ক'ব লগা একোৱেই নাথাকিব। মাথো লুকুৱাই নথবা হাঁহিৰ মাজত তোমাৰ হৃদয়, আল ফুলে উটুৱাই দিবা তোমাৰ প্ৰেম সময়ৰ নদীত। সমাজৰ বেৰখনতে ওলমি থাকিম, সময়ৰ নাকিডালে আমাক আগুৱাই নিব। হাঁহিৰে উপচাই পেলাবা তোমাৰ মৰম, দুখবোৰ ফু মাৰি উৰুৱাই দিম সমাজৰ বাবে। মাথো তুমি নাকান্দিবা।